হেল্ল' এভৰিৱান, মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গম পাইছেই কি ভিডিঅ'লৈ আপোনালোকলৈ আগবাঢ়িছোঁ। ভাবিলোঁ আজি মোৰ যিখিনি অসমীয়া গহনাৰ কালেকশ্যন আছে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আগৰ ভিডিঅ'সমূহ আপোনালোকে যদি মোৰ চোৱা নাই তেতিয়াহ'লে প্লিজ চাব আৰু মোক কমেণ্ট কৰিব কোনখিনি আপোনালোকৰ বেছি ভাল লাগিলে আৰু কিহৰ ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। প্লিজ কমেণ্ট কৰি জনাব। আজি লৈ আহিছোঁ মোৰ অসমীয়া গহনাৰ কালেকশ্যনখিনি। তো এটা এটাকৈ দেখাই যাম, কিন্তু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলত আহিছে, নতুনকৈ আহিছে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা পালেহে মই আগবাঢ়ি যাব পাৰিম। আৰু আজি মোৰ মাতটো অকণমান ভাগি আছে, প্লিজ এইটো ইগন'ৰ কৰিব, কাৰণ অকণমান চৰ্দি লাগি আছে। সেইকাৰণে নাকটো চৰ্দি দেৱতাই বাস কৰিছেহি। এতিয়া একো কৰিব নোৱাৰোঁ, ভাল কৰিবও পৰা নাই। সেইকাৰণে অকণমান মাতটো ভগা ভগা নিচিনা আহিছে, সেইটো বেয়া নাপাব। কিন্তু এতিয়া আগবাঢ়োঁ যিটো ভিডিঅ'ৰ কাৰণে আজি যিটো টপিক আজি মই দেখাম, যিটো বস্তু কিবা কিবি মুখত ওলাই গৈছে, কি ওলাই গৈছে গমেই পোৱা নাই। আজি দেখাওঁ মোৰ অসমীয়া গহনা ছেটখিনি আপোনালোকৰ আগত। প্ৰথম এইখিনি পূৰা পিয়ৰ নহয় আৰু জাষ্ট মই আনিহে থৈছিলোঁ। এডাল দেখিছেই জোনবিৰি, আৰু ইয়াৰ কাণফুলিযোৰো আছে। কাণফুলিযোৰ এযোৰ একেই হয়। ইয়াৰ যোনটো আছে লকেটৰ লগৰ একেটাই হয়। এযোৰ কাণফুলি হয়, এযোৰ এটা ছেট হয়। এইটো ইয়াৰ নিচিনাকৈ জোনবিৰি ডিজাইনৰ আৰু এটা ছেট আছে মোৰ লগত, কিন্তু ভুলক্ৰমে কি হ'ল নাজানো, ইয়াৰ যোনটো এনেধৰণৰ এটা পিন থাকে ইয়াত লগোৱা, ইয়াতো হেৰাই থাকিলে নে এৰ খাই গ'ল মই গমেই নাপাইছোঁ। এতিয়া আজি উলিয়াওঁতে গম পাইছোঁ, কাৰণ বহুত দিন এইখিনি পিন্ধা হোৱাই নাই, সেইকাৰণে গম পোৱাই নাই। এইটো এনেধৰণৰ এটা ছেট, আৰু ইয়াৰ ফুলিযোৰো জোনবিৰি ষ্টাইলৰ হয়। এনেধৰণৰ মই দেখাই দিছোঁ ওচৰৰ পৰা, ধৰিব পাৰিছে নাই গম পোৱা নাই, কিন্তু এইটো একেধৰণৰ হয়। জোনবিৰি ডিজাইনৰে হয়। তাৰপিছত আকৌ এযোৰ এনেধৰণৰ আছে, লাগিয়ে ধৰিছে। এডাল চেইনডাল হয়, আৰু ইয়াৰ ফুলিযোৰ গোল হয় এনেধৰণৰ, দেখিছে। এইটো এটা ছেট হয়, আপোনালোকক দেখালোৱেই। তাৰপিছত আৰু এডাল আছে, এডাল দেখিছে, দুইফালে বেলেগ বেলেগ হয় চেইনডাল। এইটো ডিজাইনটো বেলেগ হয়, এফালৰ ডিজাইনটো বেলেগ হয়, আৰু এডাল গোটেই চেইনডাল। গোটেইখিনি মই পিন্ধি দেখালে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণেহে পিন্ধি দেখুওৱা হোৱা নাই। এডাল বেছি ইমানটো মানতহে পৰেগৈ পিন্ধিলে, বহুত বেছি লং নহয়, দীঘল নহয়। আৰু ইয়াৰ ফুলিযোৰো বেছি দীঘল নহয়। আৰু এইযোৰ ছেটটো ভাল লাগে, আৰু বেছি গধুৰ নহয় এইখিনি, যিহেতুকৈ পিয়ৰ অসমীয়া গহনা নহয় এইখিনি, সেইকাৰণে। আৰু এডাল আছে গলপতাৰ দৰে মোৰ লগত লাগিয়ে ধৰিছে, মানে বহুত দিন হৈ গ'ল এইখিনি ইউজ কৰা হোৱাই নাই, সেইকাৰণে কেনেবাকৈ এনেদৰে ৰাখি থৈ দিছোঁ। এডাল পূৰা ডিঙিত লাগি থাকে,
ওচৰৰ পৰা দেখাই দিছোঁ আৰু ফুলিযোৰো একেই হয় গোল গোল এইটো এটা ছেটে হয় পুৰা ইয়াৰ পাছত আৰু এডাল দেখাই দিছোঁ এডাল চেইন লগা হয় চাইডৰ ফালে চেইন আছে এডাল মোৰ ডিঙি ফালে ডিঙিত লাগি থাকে পুৰা পিন্ধিলে বুলিলে ভাল লাগে আৰু এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ ডিজাইনটো আপোনালোকক দেখিছে নাই গম পোৱা নাই এডাল মোৰ খুব বেছি ভাল লাগে আৰু ইয়াৰ ফুলিযোৰো এইটো ইমানখিনিয়ে হয় ফুলিযোৰ এইটো এটা ছেট তাৰপাছত আকৌ দেখাম এইটো গামখাৰু ডিজাইনৰ হয় গামখাৰু ডিজাইনৰ আৰু ফুলিযোৰো একে ধৰণৰ সৰু এযোৰ মোৰ খুব বেছি ভাল লাগে গোটেইখিনিতকৈ বেছি এযোৰ বেছি প্ৰিয় কিন্তু এযোৰতকৈ এযোৰ বেছি ভাল লগা মোৰ লগত আছে কিন্তু মই কি কৰোঁ এডাল মণিডাল খুলিব পৰা হয় এইটো আপোনালোকক মই দেখাই দিছোঁ এইটো খুলিব পৰা হয় লগাব পৰা হয় আৰু এইডাল পিন্ধিলেও এইটো ছেটটো যোনটো এইটো পিন্ধিলেও মই এডালে ব্যৱহাৰ কৰোঁ ইয়াত আৰু এডাল আছিলে কিন্তু এইডাল এনেধৰণৰ চেইনডাল ইয়াত লগাই ল'লেই হৈ যায় ইয়াত এনেকৈ লগাই ল'লে হৈ যায় এডাল কিন্তু ইউজ নকৰোঁ ইমান ভাল নালাগে আৰু মোৰ যোনটো বেছিকৈ প্ৰিয় ছেট সেইটো আপোনালোকক দেখাইছোঁ আজি তো এইটো হয় দেখিলেই ওপৰত পেপা আছে তাৰপিছত ঢোল আছে বাঁহী তলত গামোচা আছে এনেধৰণৰ গোটেই ছেটটো ভাল লাগিছেনে বাৰু এইডাল কিন্তু মোৰ বহুত বেছি প্ৰিয় ফুলিযোৰো এনেধৰণৰ সৰু সৰু এইটো একে ধৰণৰ হয় দুযোৰ ভাল লাগে সেইকাৰণে গোটেই বাদ্যযন্ত্ৰখিনি ইয়াত আছে সেইকাৰণে বেছি ভাল লাগে মোৰ আৰু এইডাল লগাখিনি পিন্ধিলে আৰু বেছি ভাল লাগে এইটো ছেট আৰু এডাল আছে অসমীয়া গহনা সেইটো টাইমতে লোৱা কপালি হয় এডাল এডাল কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু ইমানখিনি মোৰ লগত যিমানখিনি আছিলে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোৱেই ইমানখিনিয়ে হয় কোনডাল বেছি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব তেতিয়া মোৰো মনটো ভাল লাগিব মই পচন্দ কৰাডাল আপোনালোকৰ পচন্দ হয় নে নহয় চাব লাগিব কাৰ পচন্দ কিমান চবৰে পচন্দ বেলেগ বেলেগ হয় কিন্তু কেতিয়াবা কিছুমানৰ পচন্দৰ লগত কিছুমান মিলি পৰে সেইকাৰণেহে আপোনালোকক কৈছোঁ কোনটো বেছি ভাল লাগিলে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আগলৈও এনেধৰণৰ কিছুমান ভিডিঅ' লৈ আহিম মই কিছুমান কালেকশ্যন আপোনালোকৰ আগত শ্বেয়াৰ কৰি যাম এনেই ভাল লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে মনটো ভাল লাগে আৰু এইকেইদিন মই বেছিভাগ ব্লগ ভিডিঅ' বনাব পৰা নাই সেইকাৰণে ভাবিলোঁ কিছুমান কালেকশ্যন আপোনালোকৰ আগত দেখাই যাওঁ এনেই মনটো ভাল লাগিব ডেইলি কিবা এটা দেখাই কিনি আপোনালোকৰ লগত সংযোগ হৈ থাকিলে মনটো এনেই ভাল লাগে সেইকাৰণে দেখাই গৈছোঁ কিবাকিবি অলপমান আপোনালোকৰ আগত শ্বেয়াৰ কৰি লৈ আপোনালোকৰ লগত সহযোগিতা আগবঢ়াবলৈ বিচাৰি ফুৰোঁ আপোনালোকৰ লগত যাতে যোগাযোগটো চলি থাকে তাকে কামনা কৰোঁ সেইকাৰণে দেখাই গৈ আছোঁ কিবাকিবি ভিডিঅ' আৰু নেক্সট ভিডিঅ' মই কিবা এটা লৈ আহিম আপোনালোকে চালে গম পাই যাব আৰু আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই প্লিজ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একেবাৰে ফ্ৰী হয় সেইকাৰণে কৰিব পাৰে একো আপত্তি নাই আৰু আকৌ এবাৰ কৈছোঁ কোনডাল বেছি ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব মই কমেণ্টৰ কাৰণে ৰৈ থাকিম অপেক্ষা কৰি থাকিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বেছিকৈ কথা কৈ থাকিও আপোনালোকে আমনি পাব সেইকাৰণে
তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই বাই, নমস্কাৰ। সুখে থাকক, শান্তিৰে থাকক, ভালেৰে থাকক।